বুঝছেনে কালু ক্যামেরা ওপেন কর নমস্কাৰ গাইস আপোনালোকক পুনৰ নতুন ভিডিঅ' এতিয়া স্বাগতম জনাইছো আপোনালোকে চাই আছে বৰ্তমান এফবি আমাৰ ষ্টুডিঅ'ত দুজন এক্টৰনি আহিছে সেই দুজন আপোনালোকক দেখুৱাম বাৰু তেওঁলোক আহি আছে বৰ্তমান আহি পাবহি আমাৰ ষ্টুডিঅ'ত উঠিবহি বৰ্তমান আৰু সেই দুজন হৈছে আমাৰ এজনৰ নামটো হৈছে গব্বৰ সিং আৰু এজনৰ নামটো হৈছে আপোনালোকে নামটো ৰহিমলা এইজনৰ নামটো হৈছে আপোনাৰ ৰহিমলা দুজন বৰলা আৰু বৰলেনি ধুনীয়াকে তেওঁলোকে আমাৰ কিছুমান কথা ক'ব তেওঁলোকৰ মানে কাজিয়া চলি আছে বৰ্তমান তাৰ কাৰণে অলপ আহি আছে বৰ্তমান আহিব পালেহি কিনে আপুনি চাই লওক বহুত প্যাৰ কৰতা है মাথা নহা গব্বৰ ৰব বাটৰ কাজিয়া বাটতে থক ইয়াতেতো আমাৰ ষ্টুডিঅ হয় তো লাহে লাহে হেৰি ইন্ট্ৰোডাকচন ভিডিঅ আপোনালোকে मैं तुमको प्यार नहीं करता है मेरा भालपा आसे है भालपा आसे ये कोई ऐसा क्या बोलता है तुम बासुंती हाँ क्या बोलता है मोर भालपा आसे ये तो शादी करेगा काबाई सुकु देगा तो मारेगा নামাৰিব আপুনি মাৰিলে যদি আপোনাক যদি ভালপোৱাজনে যদি মাৰি দিয়ে তেতিয়া আপুনি কি কৰিব এনেই মিছামিছি কাজিয়াখন নালাগিবচোন আপোনাক মাতিছো কিহৰ কাৰণে প্লাছ আপুনি কৰি আছে কি শালা গব্বৰ সিং মাথা নহা কাকৰ তোক মই ঠেকে নাই মাৰিম তেৰে মাথা মে মাল नहीं है মাৰিলে এইটো মৰামৰি হৈ গ'ল এইটো এপিছড বাদ দিয়ক এই এওঁলোকক আৰু খাই আহিছো নেক্সট এজনক আমি আমাৰ ষ্টুডিঅ'ত মানে আনি আছো বৰ্তমান আহিছে আৰু তেওঁ হৈছে আমাৰ কি দেখুৱাই তেওঁ চাব তেওঁ কিবা কিবি আমাক দেখুৱাব মানে তেওঁৰ টেলেণ্টটো অলপ বেছি হয় তাৰ কাৰণে তেওঁ দেখুৱাব আপুনি চাই থাকক তেওঁৰ টেলেণ্ট তোৰ পিছে নেলাগে যাব ভুইৰু বলে তই নেলাগে যাব পথাৰলে তই নেলাগে যাব ভুইৰু বলে তই নেলাগে যাব পথাৰলে চুকাৰতে ফুৰিব দেহা কলা পৰিব বোকা পানী লাগিব গা मजा आया बिल्कुल चुप कौन है ये लोग कहां से आते हैं বঢ়িয়া ধুনীয়া দিছে আৰু লাগি থাকক ঠিক আছে বন্ধুসকল এওঁলোকৰ চেপ্টাৰটো এৰিছো আৰু এওঁলোকক ভাল লাগিলে আপুনি এতিয়া যাব পাৰে আমি নিমন্ত্ৰণ কৰিব ওলাইছো চাৰিজন ব্যক্তি এই চাৰিজন ব্যক্তি মানে কি হয় আপোনালোকৰ নিশ্চয় ৰাস দেখিছে মানুহৰ ৰাস দেখিছে মূৰ্তিৰ ৰাস দেখিছে সকলো ৰাসে দেখিছে চাগে তাৰ ক্ষেত্ৰত আমাৰ মানে কি হয় চাৰিজন মানে যুৱক এনেকুৱা এজন ধুনীয়া ৰাস নাচিছে নহয় তেওঁলোকক চাই কিনে ধুনীয়া লাগিব আৰু আগতে আমাৰ ইয়াতেও আহি কিনে ইয়াতেও নাচিব বৰ্তমান তাৰ কাৰণে আপুনি তেওঁলোকক মাতিছো বৰ্তমান আহি মানে এইবোৰ কি মানে এই ৰাসত মানে ধুতি জোতা বা কৃষ্ণ ড্ৰেছটো পিন্ধি আহি কিনে নাচিলে ভাল লাগে জিন্সৰ পেণ্ট আৰু হেলমেট মানে নাচিছে কি এইবিলাক মানে বুজি পোৱা নাই একচুৱেলি আৰু ৰাসত দিয়কচোন আপোনালোকৰ এইফালে কেনেকে নাচিছে এবাৰ নলেজ কৰি লওক আৰু আমাৰ এইফালে মানে এনেকুৱা হৈ যায় ঠিক আছে বন্ধুসকল আমাৰ আহিব আৰু আগন্তুক আৰু আহি থাকিব আমাৰ ষ্টুডিঅ'লৈ বহুত বিভিন্ন ধৰণৰ প্ৰজাতিৰ মানুহ আহি থাকে আৰু লগতে এতিয়া যদি আপোনালোকৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো আৰু যদি আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক কৰিব আৰু যদি কিবা ক'বলগীয়া থাকে মোক কমেন্ট কৰি দিব নতুন ভিডিঅ' আমাৰ আহি থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে আৰু লগতে বেল আইকনটো দবাই দিব তেতিয়াহ'লে আপোনালোকৰ কন্টেক্ট মানে ৰেগুলাৰলি আমি ভিডিঅ' পঠিয়াই থাকিম যিমান পাৰো চেষ্টা কৰিয়ে থাকিম ভিডিঅ' সোনকালে পঠিয়াবৰ কাৰণে আজিলৈ এৰিছো বাই